Hello everyone, কি খবৰ সকলোৰে খবৰ নিশ্চয় ভাল নহয় জানো আজি প্ৰায় এবছৰ মানৰ পিছত আকৌ এটা লং ভিডিও লৈ আপোনালোকৰ মাজত আহিছো থাম্বনেইল আৰু টাইটেলটো চাই অলৰেডি আপোনালোকে গম পাইছে যে ভিডিওটো কিহৰ ওপৰত হ'বলৈ গৈ আছে তথাপিও জনাই দিছো যে আজিৰ এই ভিডিওটো হ'বলৈ গৈ আছে কোৰ্ট মেৰেজৰ ওপৰত কোৰ্ট মেৰেজৰ সকলোখিনি বস্তু মই ক'বলৈ চেষ্টা কৰিম বুজাই দিবলৈ চেষ্টা কৰিম তাৰ মাজতো যদি কিবা ৰৈ যায় আপোনালোকে মোক ডাইৰেক্ট মেছেজ কৰিব পাৰিব তেনেহলে বলক দেৰি নকৰি ভিডিওটো আৰম্ভ কৰো যেহেতু সকলোৱে প্ৰথমৰখিনি স্কিপ কৰেই তেনেহলে দেৰি নকৰি ভিডিওটো পটককে সৰু এটা শৰ্ট ফৰ্মত ক'বলৈ চেষ্টা কৰিম স্কিপ নকৰাকৈ আপোনালোকে চাই যায় থাকে তেনেহলে একেবাৰে প্ৰথমতে আহিছো যে কোৰ্ট মেৰেজৰ অৰ্থ কি কোৰ্ট মেৰেজৰ অৰ্থ হৈছে দুজন ল'ৰা ছোৱালীয়ে যেতিয়া নিজৰ ইচ্ছামতে কোৰ্টৰ ওচৰত কোৰ্ট মানে হৈছে ডিসি অফিচৰ ওচৰত যেতিয়া তেওঁলোকে আইনীভাৱে এটা বিয়া কৰাব সেইটোকে কোৱা হৈছে কোৰ্ট মেৰেজ এই বিয়াটো কৰোৱা হয় স্পেশাল মেৰেজ এক্ট 1954 ৰ আন্ডাৰত কৰা হয় সো নেক্সট কোৱেশ্চন আহিব যে এই বিয়াটো হ'বৰ বাবে বা দুজন ল'ৰা ছোৱালী যেতিয়া ইচ্ছাৰে বিয়াটো কৰাব তেওঁলোকৰ বয়স কিমান হ'ব লাগিব সো ল'ৰাৰ বাবে বয়সটো হ'ব লাগিব 22 বছৰ মানে 21 বছৰৰ ওপৰত হ'ব লাগিব আৰু ছোৱালীৰ বাবে 18 বছৰৰ ওপৰত হ'ব লাগিব আৰু যেতিয়া তেওঁলোকৰ এই বয়সৰ সীমা পাৰ হৈ যাব তেওঁলোকে এই কোৰ্ট মেৰেজটো কৰিবৰ বাবে এলিজিবল হৈ যাব তাৰ পাছত আহিল যে এই বিয়াটোৰ বাবে কি ডকুমেন্ট লাগিব এই বিয়াটোৰ বাবে মানে আপোনালোকে যদি কোৰ্ট মেৰেজ কৰিম বুলি ভাবিছে তেনেহলে আপোনালোকৰ বয়স সীমাটোতো মই কৈয়ে দিলো যে আপোনালোকৰ ছোৱালীৰ হলে 18 বছৰ ল'ৰাৰ হলে 21 বছৰ পাৰ হ'ব লাগিব আৰু এই বিয়াটোৰ বাবে আপোনালোকৰ লিগেল ডকুমেন্টখিনি গুটেইখিনি প্ৰপাৰ লাগিব মানে আপোনালোকৰ আধাৰ কাৰ্ড পান কাৰ্ড ভোটাৰ কাৰ্ড বাৰ্থ সাৰ্টিফিকেট নতুবা আপোনালোকৰ স্কুল সাৰ্টিফিকেট যিখিনি আপোনালোকৰ ডকুমেন্টছ আছে সেই সকলোখিনি গুটেইখিনি লাগিব তাৰ ইয়াৰ ভিতৰত আকৌ আপোনালোকৰ পান কাৰ্ড আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড আৰু আপোনালোকৰ বাৰ্থ সাৰ্টিফিকেট নাই যদি স্কুল সাৰ্টিফিকেট নতুবা আপোনালোকৰ এডমিট কাৰ্ড এই কেইটা কিন্তু কম্পালসৰি হয় এই কেইটা আপোনালোকে দিব লাগিব দুটা পাৰ্টিয়ে কিন্তু কনসেন্ট ফ্ৰী থাকিব লাগিব তেওঁলোকে যে বিয়া কৰাব আহিছে তেওঁলোকে হেতুত অটুট হৈ থাকিব লাগিব তেওঁলোকে কিন্তু চেঞ্জ কৰিব নোৱাৰিব ষ্টেটমেন্ট মানে কাকো আপুনি ফোৰ্স কৰি যে বিয়া কৰাব পাৰিব হেতু হ'ব নোৱাৰিব তাৰোপৰি আপোনালোকে যদি সিঙ্গল আছে তো সিঙ্গলৰ বাবে একেবাৰে সুবিধা আৰু যদি আপোনালোকৰ উইডো ডিভোৰ্সি যিকোনো নহওক যদি আপোনালোকৰ এনেকুৱা ধৰণৰ হয় তেনেকুৱা ধৰণৰ সকলেও বিয়া কৰাব পাৰিব যদি ডিভোৰ্সি হয় তেনেহলে আপোনালোকে সেই ডিক্ৰীখন ইয়াত আপোনালোকে এপ্লাই কৰাৰ সময়ত সেই ডিক্ৰীখন দিব লাগিব এই কেটা ৰেডি হৈ যোৱাৰ পাছত আপোনালোকে এখন মেৰেজৰ কাৰণে ফৰ্ম এপ্লাই কৰিব লাগিব ফৰ্মখন আনিব লাগিব ফৰ্মখন আনি আপোনালোকে ফিল আপ কৰিব লাগিব ফিল আপ কৰি আপোনালোকৰ সেই ফৰ্মখনৰ জৰিয়তে কিছুমান আকৌ প্ৰসেস আছে মানে ফিল আপ কৰিব লাগিব সেই সকলোবোৰ ফিল কৰি এপ্লাই কৰা হ'ব মেৰেজ অফিচাৰৰ ওচৰত আৰু ইয়াৰ পিছৰ প্ৰসেসটো হ'ব আপোনালোকৰ ভেৰিফিকেশন মানে যেটো আপোনালোকক মেৰেজ অফিচাৰৰ পৰা কৰিব তেখেতসকলৰ ফালৰ পৰা কৰিব যত আপোনালোকৰ যদি লিগেল ডকুমেন্টখিনি যিখিনি আপোনালোকে এপ্লাই কৰাৰ সময়ত দিছে সেইখিনি যদি সকলো ঠিকে থাকে তেনেহলে আপোনালোকৰ কোনো ধৰণৰ কোৱেৰি ৰেজ নহব যদি আপোনালোকৰ তাত কিবা খেলিমেলি থাকে তেনেহলে তাত আপোনালোকৰ অবজেকশন আহিব আৰু এই অবজেকশনটো ক্লিয়াৰ কৰাৰ পাছত আপোনালোকৰ যেটো ডেটত ডেলিভাৰ্ড বুলি আপোনালোকৰ ফৰ্মখন আহিব সেই ডেলিভাৰ্ড ডেটটোৰ পৰাহে 30 ডেজৰ ভিতৰত আপোনালোকৰ ফৰ্মখন এপ্ৰুভ হ'ব আৰু এপ্ৰুভ হৈ যোৱাৰ পাছত আপোনালোকৰ সেই 30 দিনৰ পিছত যিকোনো এটা ডেটত আপোনালোকে মেৰেজ অফিচাৰৰ ওচৰত গৈ অৰ্থাৎ ডিসি অফিচত গৈ আপোনালোকে মেৰেজটো কমপ্লিট কৰিব পাৰিব দিনা আপোনালোকৰ 30 ডেজ কমপ্লিট হ'ব মানে যোনদিনা আপোনালোকে বিয়াখন কৰাবলৈ যাব সেইদিনা আপোনালোকৰ লগত তিনিজন উইটনেছ থাকিব লাগিব আৰু তেওঁলোকৰ এখন আইডি প্ৰুফ থাকিব লাগিব যাতে তেওঁলোকে সেইদিনা সেই আইডি প্ৰুফটো দেখাই তেওঁলোকে উইটনেছ হ'ব পাৰিব আৰু উইটনেছ সেইদিনা নিজে প্ৰেজেন্ট থাকিব লাগিব এই গুটেইখিনি হৈ যোৱাৰ পাছত আপোনালোকৰ তাতে ভেৰিফিকেশন হ'ব আকৌ মেৰেজ অফিচাৰৰ ওচৰত যিয়ে আপোনালোকৰ ফৰ্মখন চাব তেওঁলোকে আপোনালোকক ভেৰিফিকেশন কৰি উঠি ফটো ল'ব আপোনালোকৰ ফটো লৈ লোৱাৰ পাছত আপোনালোকৰ মেৰেজটো কমপ্লিট হৈ যাব আপোনালোকৰ মেৰেজটো কমপ্লিট হোৱাৰ লগে লগে সেইদিনাই আপোনালোকক মেৰেজ সাৰ্টিফিকেটখন আপোনালোকৰ হাততে দি দিয়া হ'ব তাৰে এক কপি তেখেতসকলক আপোনালোকে জমা দিব লাগিব আৰু এক কপি আপোনালোকৰ ওচৰত থাকি যাব আৰু কোৰ্ট মেৰেজৰ কাৰণে আপোনালোকৰ কোনো জাতি ধৰ্ম ভাষা বৰ্ণ এইবিলাক নালাগে আপোনালোকৰ যিকোনো ধৰ্মৰে ল'ৰা ছোৱালীয়ে আপোনালোকে বিয়া কৰাব পাৰিব কিন্তু সেইটো স্পেশাল মেৰেজ এক্টৰ আন্ডাৰতহে কৰিব পাৰিব
আৰু এই বিয়াৰ লাভটো হৈছে আপোনালোকৰ এটাই যে ইয়াত কোনো ধৰণৰ ৰীতি নীতি নালাগে, আপোনালোকে ডাইৰেক্ট DC অফিচত গৈ আপোনালোকৰ বিয়া সম্পন্ন কৰিব পাৰিব। আৰু যিদিনা আপোনালোকে বিয়াৰ দিনা যাব, যিদিনা আপোনালোকে বিয়া কৰাব যাব, সেইদিনা আপোনালোকৰ হাতত কিন্তু এই যিখিনি ডকুমেণ্ট দিছিলে A to Z যি ডকুমেণ্ট দিছিলে সেই সকলোৰে অৰিজিনেল কপিকেইখন আপোনালোকৰ হাতত থাকিব। আপোনালোকে যেতিয়া এই মেৰেজখন এপ্লাই কৰিব তেতিয়া আপোনালোকৰ গোটেইখিনি ডকুমেণ্টছ মানে ডিটেইলছ, যিখিনি আপোনালোকৰ ডিটেইলছ আছে, নাম, ঠিকনা, ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, ডেট অফ বাৰ্থ, সকলোখিনি আপোনালোকে চাই চিতিহে দিব। আপোনালোকৰ লেক, তাৰপাছত আপোনালোকৰ এনেকুৱা ধৰণৰ কিছুমান পইণ্ট থাকে, সেই সকলোবোৰ আপোনালোকে ভালদৰে দিব যাতে আপোনালোকৰ মেৰেজৰ কাৰণে কোনো ধৰণৰ অবজেকশ্যন নাহে। অবজেকশ্যন আহিলেও বাৰু কোনো ধৰণৰ কথা নাথাকে, সেই অবজেকশ্যনটো ক্লিয়াৰ কৰিব পৰাও আপোনালোকৰ অপশ্যন এটা থাকে। তথাপিও যদি আপোনালোকৰ অবজেকশ্যন নাহে তেনেহ'লে খুবেই ভাল, অবজেকশ্যন আহিলেও কোনো কথা নাই, তথাপিও অবজেকশ্যন নহাটোলৈকে আপোনালোকে চেষ্টা কৰিব। আৰু কিছুমানৰ এনেকুৱা ধৰণৰো প্ৰব্লেম থাকে নহয় জানো, যিটো আগতে আছিলে বৰ্তমান নাই বাৰু, যে মেট্ৰিক দিয়াৰ সময়ত তেওঁলোকৰ বয়সটো অকণমান বঢ়াই দিয়ে আৰু যিটো অৰিজিনেল ডেট অফ বাৰ্থ থাকে তাৰ সৈতে নিমিলে। তো তেনেকুৱা হ'লেও আপোনালোকৰ কোনো ধৰণৰ চিন্তা কৰিব লগা বিষয় নহয়। আপোনালোকে যেতিয়া এইটো কোৰ্ট মেৰেজটো কৰিব যাব তেতিয়াও ইয়াৰ বাবে উপায় আছে। তো আপোনালোকে সেইটোৰ বিষয়ে লৈও টেনশ্যন নল'ব। যদি আপোনালোকে কোৰ্ট মেৰেজ কৰিব বিচাৰে তেনেহ'লে কৰিব পাৰিব। সেই প্ৰচেছটো কিন্তু কি হ'ব মই এই ভিডিঅ'টো তেনেহ'লে এইখিনিয়ে আছিল। থুলমূলকৈ আকৌ এবাৰ কৈ দিছোঁ যে এই বিয়াটো এটা লিগেল বিয়া হয়, আপোনালোকে যিটো DC অফিচত গৈহে কৰিব পাৰিব আৰু ইয়াৰ বাবে ল'ৰাৰ বয়স 21, ছোৱালীৰ বয়স 18 পাৰ হ'ব লাগিব। আৰু মই আশা কৰিছোঁ আপোনালোকৰ যিখিনি কোৰ্ট মেৰেজক লৈ কনফিউজন আছিল সেইখিনি মই অকণমান দূৰ কৰিব পাৰিছোঁ বুলি। আৰু যদিহে কৰিব পৰা নাই বা যদি আপোনালোকৰ কিবা সুধিব লগা আছে তেনেহ'লে আপোনালোকে মোক কমেণ্টত সুধিব পাৰিব, নতুবা মেছেজো কৰিব পাৰিব। মেছেজ কৰিবৰ বাবে আপোনালোকক মই ইনষ্টাগ্ৰামৰ লিংকটোৰ লগতে মোৰ একাউণ্ট আইডিটো দি দিম, আপোনালোকে তাত গৈও মোক মেছেজ কৰিব পাৰিব। মই সকলোকে ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু যদি আপোনালোকে মেৰেজ কৰিম বুলি ভাবি আছে তেন্তে যদি আপোনালোকে এডভকেট বিচাৰি আছে তেনেহ'লে আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰিব। কণ্টেক্ট নাম্বাৰ, কণ্টেক্ট ডিটেইলছ সকলোখিনি আপোনালোকক দিয়া হ'ব, আপোনালোকে মেছেজ কৰিলেই পাই যাব। একেবাৰে শেষত কৈছোঁ, যদিহে ভিডিঅ'টো আপোনালোকৰ বাবে হেল্পফুল যেন লাগিছে তেনেহ'লে আপোনাৰ লগতে আৰু দুজনমানক শ্বেয়াৰ কৰি দিয়ক যাতে তেওঁলোকে এই ভিডিঅ'টো চাই তেওঁলোকৰ কনফিউজনখিনি দূৰ কৰিব পাৰিব। আৰু লগতে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ এৰিছোঁ, লগ পাম আকৌ নেক্সট ব্লগত। টিল দেন বাই বাই এণ্ড থেংক ইউ ফৰ ৱাচিং।